Hi, welcome to my YouTube channel. আচ্ছা এতিয়া আমি যাই আছোঁ আজি নলবাৰী ডিষ্ট্ৰিক্টৰ এখন ধুনীয়া ৰিজৰ্ট নাম শুনিছোঁ যোৱা নাই এতিয়ালৈকে মৌপিয়া ৰিজৰ্ট লোকেশ্যনটো ভালকৈ গম পোৱা নাই মানে উল্টা পুল্টা দেখুৱাই আছে মোৰ লগত ভাস্কৰ আছে আমাৰ কেমেৰামেন ভাস্কৰকে দেখুৱাই দিওঁ চাওঁ আৰু ভাস্কৰ আছে মোৰ লগত ভাস্কৰ হাই দে এবাৰ ল আচ্ছা এতিয়া আমি গৈ আছোঁ না গাড়ী যাব ন ওপৰত যাব ন পাৰ্কিং নহ'ব যে এতিয়া অঁ এয়া ৰাস্তা এফালে এফালে ঐ এখন ৰাস্তা দেখিছ ৰাস্তা যাওঁ আগত দেখিছ অঁ এতিয়া আমি মৌপিয়া ৰিজৰ্টত সোমাম মানে অঁ খুৰা কিমান এণ্ট্ৰি ফিজ 10 টকা কৰি আচ্ছা দেখি আমি শুনিছোঁ চাব লগা কি আছে এখন দলং পাব হুগলী দলঙৰ টাইপত এখন দলং বনোৱা আমাৰ এইটো পাগল দিয়ে আচ্ছা তাৰপিছত আৰু আপোনাৰ ৰেষ্ট হাউচ জুলনা টুলনা চলি বুলি খেলা মিলা জুলনা পাব কিমান পিছত আপুনি কিবা খাই যদি অৰ্ডাৰ দিলি আপুনি খোৱাৰ বস্তু পাব তাতে পাম ন আচ্ছা এইটো কিমান দিন হ'ল খুলিব এখন এই ধৰক মাঘৰ 1 তাৰিখে আৰম্ভ কৰা এই মাঘৰ 1 তাৰিখ আচ্ছা নতুন কাম আছে বহুত তাৰমানে ন হয় হয় আমাৰ ইয়াত 5জনৰ 50 টকা হ'ব এইটো লওক কাম আছে এই আৰম্ভণিয়ে কৰা অঁ তাৰমানে বাৰিলি আছে মন্দিৰৰ পিছফালে তাৰিখ মোটামুটি ন এইটো ৰাস্তা নতুনকৈ বনাইছে নেকি নতুন অঁ ঠিক খালি আমি দলং চাম এতিয়া এইখন দলং Beautiful. বেলেগ নাই বাৰু তোমাৰ এনে লাহে লাহে বস্তুবিলাক বনাই আছে মাঘত হ'লে জানুৱাৰীত আৰম্ভ হৈছে কিমান হ'ল দিন জানুৱাৰী ফেব্ৰুৱাৰী মাৰ্চ এপ্ৰিল মাৰ্চ 3 মাহ আচ্ছা এখন স্পেচিয়েল মৌপিয়া ৰিজৰ্টৰ স্পেচিয়েল দলং এখন তাৰমানে মৌপিয়া দলং আৰু এইটো পাগল দিয়া নদী বৰ্তমান খৰালি বতৰতো পানী শুকাই আছে বাৰিষাত ইয়াত মানে পানী বহুত ওপৰলৈ আহে বোলে দলংখন নতুনকৈ বনাইছে যিহেতু পানী ওপৰলৈ আহে বুলি শুনিছোঁ চাওঁ কি হয় আমি বাৰিষাতো এবাৰ আহিম ফুৰিব চাব ইয়াত যিহেতু আমাৰ ঘৰৰ ওচৰৰে জেগা এইবিলাক বৰ্তমান একদম চন হৈ আছে পানী নাই আমি আগলৈ যাওঁ
চিম্পল ডিজাইন কৰি থৈছে গোটেই বেয়া লাগে নাই কিন্তু বাৰিষাত ইয়াত পানী পূৰা ফুল হ'ব কাৰণ মাটিৰ লগত লাগি আছে চাওক কেমেৰাটোৰ ওচৰত লৈ আছোন ইয়াত তলত কৰা ইয়াত মোটামুটি তলৰ পৰা কেই ফুট আছে প্ৰায় লাগি আছেতো মোটামুটি 1 ফুটো নাই এটা ওপৰলৈকে মোটামুটি 2 মিটাৰমান হ'ব এইটো লাগি যাব পানী একদম নাই ন ভাস্কৰ নাই পানী নাই ৰিজৰ্টখন জাগা বহুত আছে কিন্তু ছেটিং সিমান হোৱা নাই বহুত কিবা যদি কৰিব খোজে পাৰে জাগাটো বহুত আছে কিন্তু ইহঁতে কৈছে মানে আগলৈ বহুত কিবা কি প্ল্যান কৰিছে মাত্ৰ 2 মাহ হৈছে 3 মাহ ৰানিং তো আমি সেইকাৰণে এবাৰ চাব আহিলোঁ খানা অৰ্ডাৰ দিছোঁ অলপ দেৰিকৈ খানা খাম আমি খানা খাই পেলাই আমি যাম আজি ঘৰৰ ওচৰত যিহেতু আমি আহি থাকিব পাৰিম কিন্তু ইহঁতক কৈছোঁ অলপমান ডেভেলপ কৰিবলৈ জাগাত বহুত আছে এয়া আমাৰ ফেমিলি আহি আছে মৌপিয়া দলং চাবলৈ কেনে পালা দলং আমাৰ মৌপিয়া ৰিজৰ্টত আহিলোঁ আমাৰ এতিয়া খানা ষ্টাৰ্ট হ'ব এতিয়া খানা আহিছে আমাৰ মাজত মই খানা দেখুৱাই আছোঁ এতিয়া এয়া আমাৰ খানা থালি আমি ফুল চিকেন কৰি অৰ্ডাৰ দিছোঁ আমাৰ খানা একদম কি দিছে চাওঁ আচ্ছা এইটো দিছে ভাস্কৰ তুমি কৰাচোন মই কৰাচোন আচ্ছা দালি চব্জি আচ্ছা এইটো সৰু আলু বিন ভাজা গাজৰ মোৰ ফেভৰাইট এইটো হ'ল তোমাৰ চালাড ফ্ৰাই পাপৰ আৰু এইটো কি বনাইছে মাহৰ দালি নেকি আচ্ছা ব্লেক ডাল চব্জি আৰু এখন কিটো কি বুলি কয় এইটো কি নহয় পকৰা নহয় এইটো কিবা বুলি কয় কি কৰে ভাস্কৰ এটা কি নাম আছে নহয় তোৰ বৰা ভাজা নেকি বৰ ভাজা এই বৰ ভাজা নহয় নেকি এটা নাম আছে তোৰ আৰু এটা দিছে বঢ়িয়া বস্তু কল ভাজি মজা এতিয়া আমি ষ্টাৰ্ট কৰোঁ মই হাতত লৈ খাব লাগে বেয়া নাখাওঁ ন যমুনাকৈ খানা ভাল হৈছে যমুনাকৈ নিচিনা আছে মছলা পাতি বেছি নাই খোৱা বৰ বন্ধ কৰি লাষ্ট কেনে হৈছে খানা ভাল হৈছে বুলি কওঁ শুনো খাই দে অঁ খাই দে খাওঁ খাই এনেকৈ অঁ খাই দে এতিয়া অ'কে ডান আকাশ হৈ যাবি খাই দে একদম যেনে খানা হোমষ্টাইল বহুত ধুনীয়া আছে দালিখনো ঘৰৰ নিচিনা আছে মজা মজা মৌপিয়া ৰিজৰ্ট বিদায় খানা খালোঁ বঢ়িয়া লাগিল বেছি সময় নকটালোঁ কাৰণ চাব লগা জেগা বেছি নাই যিহেতু আপোনালোকক এতিয়া বস্তু দেখুৱালোঁ আৰম্ভ হৈছে যিহেতু আগলৈকে যেতিয়া ষ্টাৰ্ট হ'ব ভালকৈ তেতিয়া আকৌ এদিন আহিম আপোনালোকক দেখুৱাম কেনেকুৱা হয় তেতিয়ালৈকে ভিডিঅ'টো ছাবস্ক্ৰাইব কৰি থ'ব লাইক কৰিব শ্বেয়াৰ কৰিব এটা আগলৈকে এনেকুৱা ভিডিঅ' দিব পাৰিব ধন্যবাদ থেংক ইউ